নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পোনপ্ৰথমে আন্তৰিকতাৰ চেনেলটোলৈ স্বাগতম অভিনন্দন জনাইছো মই ত্ৰিবেণী আৰু আপোনালোকে চাই আছে ত্ৰিবেণীজ ডায়েৰী বন্ধুসকল মোৰ আগৰ এটা ভিডিঅ'ত যেটোত নেকি মই আমলখিৰ তেল বনোৱা দেখাইছিলো আপোনালোকক সেই ভিডিঅ'টোত আপোনালোকে যথেষ্ট সহায় জনাইছে বহুতো কমেন্ট পাইছো মই আৰু লাইক আছে যথেষ্ট তাতে আপোনালোকে কমেন্ট কৰিছে যে এই তেলটো কেনেকৈ খানা হয় কেনেকৈ খানিলে ভাল হ'ব বা এজনে সুধিছে যে বনাই দিব পাৰিব নেকি ইমান ধৈৰ্য নাই বনাবলৈ কাৰণে গতিকে আপুনি যদি পাৰে বনাই দিয়ক কিমান ল'ব এনেকৈ সুধিছে কিন্তু মই এতিয়া হেতু কাম কৰিব নোৱাৰিম কাৰণ সাওক এজনক কৈ দিয়া লগে লগে মই বেলেগকো দিব লাগিব আৰু মোৰ ওচৰত একেবাৰে সময় কম আছে তাৰমানে হাতত সময় কম লৰা দুটা মই আমি তিনটা থাকো ঘৰত মানুহজন চাকৰি সূত্ৰে বাহিৰত আছে গতিকে ঘৰত কিমান কাম থাকে ভাবকচোন দুটা লৰা ছোৱালী থকা লগে লগে পঢ়া শুনাৰ পৰা ধৰি অন্যান্য বহুতো কাম বজাৰ সমাৰ পৰা ধৰি খোৱা বোৱা সকলো আৰু গোটেইখিনি এখন ঘৰ যিমান কাম থাকে গোটেইখিনি কৰিব লাগে গতিকে মোৰ ইমান সময় নহয় যে এনেকুৱা এটা কাম হাতত ল'ব পাৰিম বৰ্তমান কিন্তু যদি ভগৱানে ভালে ৰাখে মই অহা বছৰলে আমলখি যেতিয়া উলাব লগে লগে মই এই কামটো আৰম্ভ কৰিম তেতিয়া আপোনালোকে কোনে লয় ল'ব পাৰিব বাৰু হেতু কথা থৈছো এতিয়া আমি চুলিত তেলটো কেনেকৈ খানিব লাগিব হেতু জনাৰ আগতে চুলিখিনিৰ কাৰণে কি কৰিব লাগে কি কৰিব নালাগে দুই চাৰিটা মান কথা আমি জনাটো নিতান্তই প্ৰয়োজনীয় নহলে আমি তেল খানিও যিমান ভাল বস্তু খানিও চুলি খৰাটো কেতিয়াও ৰোধ কৰিব নোৱাৰো যদি আমাৰ অভ্যাসবোৰ ভাল নহয় তেন্তে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ মই কোৱা কথাখিনিৰ লগতে যিকেইটা কাম কৰি দেখুৱাইছো সেইকেইটা যদি দৈনিক 5 মিনিটকৈ কৰা হয় তেনেহলে চুলি খৰা ৰোধ কৰাত যথেষ্ট সহায়ক হয় তামৰ বাচনত ৰাতি পানী থৈ ৰাতিপুৱা খোৱা কৰক শৰীৰত আইৰণ কম হলেও চুলি খৰে দিনটোত যিকোনো এটা আহাৰ দাইল বা ভাজি লোহাৰ কেৰাহীত বনাই খোৱা কৰক গোটা বুট মগু গজালি উলিয়াই খোৱা কৰক তেতিয়াও চুলি খৰা ৰোধ হয় মাছ মাংস কম কৰি আহাৰত হেউজিয়া শাক-পাচলি আৰু ফলমূল বেছিকৈ খোৱা কৰক বিশেষকৈ স্থানীয় ফলমূল যেনে আমলখি শিলিখা নেমু আম কঁঠাল তিয়হ কল অমিতা মধুৰি জামুক আদি এনেবোৰ ফল আপুনি বেছিকৈ খাব পাৰে দৈনিক 10 মিনিট ৰাতিপুৱা ৰ'দ লোৱা কৰক ৰ'দৰ পৰা আমি ভিটামিন ডি পাওঁ ভিটামিন ডি নহলে শৰীৰত কেলছিয়াম নহয় আৰু কেলছিয়াম নহলে শৰীৰে আহাৰৰ পৰা কোনো ভিটামিন ল'ব নোৱাৰে গতিকে ভিটামিন ডেফিচিয়েন্সিৰ কাৰণে যাতে আপোনাৰ চুলি নখৰে তাৰ কাৰণে অকণমান সময় ৰ'দ লোৱাটো নিতান্তই প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণত টোপনি ল'বলৈ চেষ্টা কৰক অত্যাধিক চিন্তাৰ পৰা আঁতৰি থাকিব তাৰে বাবে নৃত্য গীত সৰু ল'ৰা ছোৱালীৰ সৈতে খেলা ধূলা এনেকুৱা ধৰণৰ যিকোনো আপোনাৰ ভাল লগা কাম এটা দিনটোত কৰিব পাৰে চুলিৰ বাবে প্ৰটিনৰ প্ৰয়োজন তাৰ বাবে বিভিন্ন ধৰণৰ দাইল কণী গাখীৰ আদি খাব পাৰে মূৰৰ ছালখন যাতে পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতিও ধ্যান দিব লাগে মূৰত উফি হ'বলৈ দিব নালাগে যদি মূৰত উফি আছে তেন্তে মূৰ ধোৱাৰ আধা ঘণ্টা আগত চুলিৰ গুৰিত টেঙা দৈ খানা কৰক পাছত শ্যাম্পুৰ লগত 2-3 চামুচ নেমুৰ ৰস মিহলাই মূৰটো ধুই দিয়ক যিমান ঠাণ্ডা হ'লেও অতি গৰম পানীৰে মূৰ কেতিয়াও ধুব নালাগে লগতে গা ধুওঁতে ভৰিৰ পৰা আৰম্ভ কৰি শেষতহে মূৰটো ধুব লাগে শীৰ্ষাসন কৰিলেও চুলিৰ খৰা অকালতে পকা সকলো সমস্যাই দূৰ হয় যদি আপুনি প্ৰথমবাৰৰ বাবে শীৰ্ষাসন কৰিছে তেনেহলে আপুনি এখন বেৰৰ সাপোৰ্ট ল'ব পাৰে আৰু এজন জানা ব্যক্তিৰ সহায় ল'ব পাৰে নিজৰ গাৰুটো আৰু ফণীখন অকল নিজেই ব্যৱহাৰ কৰক কাৰণ একেখন ঘৰৰ হ'লেও চুলিৰ গুৰিত বা ছালখনত হোৱা ইনফেকচনবোৰ এনেকৈ ইজনৰ পৰা সিজনলৈ বগাব পাৰে লগতে ফণী আৰু গাৰু কভাৰটো 2-3 দিনৰ মূৰে মূৰে ধুই চাফা কৰি ৰাখিব কেতিয়াবা মাহেকে পখেকে নিমপাত সিজাই সেই পানীৰে মূৰ ধোৱা কৰক পাৰিলে সপ্তাহত এবাৰ এলোভেৰা হওক বা জেতুকা হওক বা পিঁয়াজৰ ৰস এনেকুৱা প্ৰাকৃতিক বস্তুবোৰেৰে হেয়াৰ পেক লগাওক দুপৰীয়া সময়ত প্ৰায় 1 ঘণ্টামান সময়ৰ কাৰণে কোনো প্ৰয়োজন নোহোৱাকৈ কেতিয়াও চুলিত কালাৰ ব্যৱহাৰ নকৰিব শ্যাম্পুৰ পৰা হ'ব পৰা ক্ষতিবোৰৰ পৰা বাচিবলৈ বেবী শ্যাম্পু ব্যৱহাৰ কৰিব পাৰে কাৰণ ইয়াত ক্ষতিকাৰক বস্তুবোৰ কমকৈ থাকে বা নাথাকে যদি আপুনি গাঁৱৰ পৰিৱেশত আছে তেন্তে কলখাৰ বনাইও মূৰ ধোৱা কৰিব পাৰে দিনটোত অতি কমেও 5 মিনিট নখে নখে এনেকৈ ঘঁহক ই চুলি খৰা ৰোধ কৰে দিনটোত কমেও 5 মিনিট বিছনাত পোন হৈ শুই মূৰটো তললৈ উলমাই ৰাখক এনেকৈ কৰিলে মূৰত ব্লাড সাৰ্কুলেশ্যন ভালকৈ হয় ফলত নতুন চুলি গজে দিনটোত এবাৰ হ'লেও 5 মিনিট মূৰটো আগলৈ হেলাই উলুটাকৈ চুলিখিনি ফনিয়াওক চুলি ফনিয়ালে ফণীৰ দাঁতবোৰ যাতে চুলিৰ গুৰিত লাগে হেতু ধ্যান দিব
বেছিভাগ পুৰুষেই চুলিৰ গুৰিত ফণি নলগাই ওপৰে ওপৰে চুলিখিনি ফণিয়াই থৈ দিয়ে। চুলি যদি সৰি আপোনাৰ বহুত পাতল হৈ গৈছে তথাপিও ঘনাই ঘনাই চুলি ফণিয়াই থাকিব। চুলিৰ গুৰিত ব্লাড চাৰ্কুলেশ্যনটো বঢ়াব, ফলত ই নতুন চুলি গজাত সহায় কৰিব। যদি আপুনি আগলৈ হালিব নোৱাৰে তেন্তে নকৰিব। আপুনি বিশ্বাস কৰক, যদি আপুনি সদায় নিজকে বা আনৰ আগত কৈ থাকে যে মোৰ বহুত চুলি সৰে, তেন্তে হাজাৰ ৰেমেডি কৰিও আপোনাৰ কোনো লাভ নহ'ব। কিয় জানেনে? আমি মগজুক যি কথা কওঁ, মগজুৱে গোটেই শৰীৰটোক সেইটোকে কৰিবলৈ নিৰ্দেশ দিয়ে। গতিকে অকল চুলিয়েই নহয়, সদায় নিজক বা নিজৰ জীৱনটোক লৈ পজিটিভ কথাবোৰহে ক'ব। চুলি সৰাটো কমিছে মোৰ, নতুন চুলি গজিছে, এনেকুৱা ধৰণৰ পজিটিভ কথাবোৰ নিজক ক'বলৈ আৰম্ভ কৰক। এতিয়া আপোনালোকক তেলটো কেনেকৈ সানিব লাগিব সেইটো কৈছোঁ। অকল আমলখি তেলটো বুলিয়ে নহয়, আপুনি যিকোনো ধৰণৰ তেলে ধৰি লওক বনাই থৈছে বা দোকানৰ পৰাই আনিছে নাৰিকল তেল, তেলটো কেনেকৈ সানিব লাগে আচলতে। তেল সানিলে আমাৰ মূৰটো মানে চুলিৰ গুৰিটো চাফা হ'ব লাগে। মূৰটো ধুই ল'ব লাগে, ধুই লৈ পেলাই ধুই লোৱা দিনাখন তেল সানিব লাগে ৰাতিলৈ, নহ'লে বা পাছদিনাখন সানিব লাগে। যদি মূৰটো বহুত লেতেৰা হৈছে, 4-5 দিন 6 দিন আপুনি মূৰ ধোৱা নাই, তাৰপাছত কাইলৈ মূৰ ধুম বুলি ভাবি যদি আজি তেল সানে, সেইটো আচলতে ভুল। তেনেকৈ তেল সানিলে কি হয়, আপোনাৰ মূৰটো যেতিয়া লেতেৰা হৈ থাকে, তাত ধূলি থাকে, তেল চিকটি থাকে, তেনেকুৱাত যেতিয়া আপুনি তেল সানি পেলাই মালিচ কৰি দিয়ে, তেতিয়া চুলিবিলাক বেছিকৈ সৰে। আৰু কি হয়, সেই লেতেৰাবিলাকৰ কাৰণে আমি যিমানখিনি চুলিত মানে তেলৰ গুণাগুণ পাব লাগিছিলে সিমানখিনি নাপাওঁ। গতিকে আমি যদি মূৰটো ধুই পেলাই আমাৰ ছালখন মুকলি কৰি লওঁ, চুলিৰ গুৰিবিলাক যদি মুকলি কৰি লওঁ, তেনেহ'লে আমি তেল সানিলে তাৰ বেনিফিটটো বেছিকৈ পাওঁ। গতিকে প্ৰথম কথা, তেল সানাৰ আগতে আগদিনাখন নহ'লে বা সেইদিনাখনে মূৰটো ধুনীয়াকৈ ধুই ল'ব আৰু ৰাতিলৈ তেল সানিব। তেল সানিলে কি কৰিব, যিটো তেল সানিব সেই তেলটো আপুনি প্ৰথম এটা ডাঙৰ ষ্টীলৰ বাতি ল'ব। বাতিটোত অলপ গৰম পানী ল'ব, অলপ বেছিকৈ গৰম কৰা পানী, মানে উতলা নিচিনা পানী ল'ব। লৈ পেলাই সৰু ষ্টীলৰ বাতি এটাত আপুনি যিখিনি তেল সানিব, ধৰি লওক এই আমলখিৰ তেলটো সানিব লৈছে। যদি আপুনি মহিলা হয়, চুলি বেছি আপোনাৰ, অন্ততঃ 2 চামুচ তেলটো আপোনাক লাগিবই চাগে, 2-3 চামুচ তেল। তেতিয়া কি কৰিব, 2 চামুচ তেল ল'ব, আমলখিৰ তেল 2 চামুচ উলিয়াই ল'ব এখন চাফা চামুচেৰে। উলিয়াই লৈ তাৰপিছত 1 চামুচ আপুনি তাৰ লগত কেষ্টৰ অইল মিলাব। এইটো চাওক, কেষ্টৰ অইল বুলি কয়, হিন্দীত অৰণ্ডিকা তেল বুলি কয় কেষ্টৰ অইল। এই যিকোনো ধৰণৰ কোম্পানী ল'ব পাৰে আপুনি। আগতেও মই কৈ থৈছোঁ যে কেষ্টৰ অইলটো আমাৰ চুলিৰ কাৰণে বহুত ভাল। ই ব্লাড চাৰ্কুলেশ্যনটো বঢ়ায় আমাৰ চুলি গুৰিত আৰু নতুন চুলি গজায়। গতিকে আপুনি খানা তেলটোৰ লগত যদি 2 চামুচ আপুনি যদি ধৰি লওক আমলখিৰ তেলটো লৈছে, তাৰ লগত 1 চামুচ আপুনি আধা ল'ব, তাৰমানে আধা কেষ্টৰ অইল মিলাই ল'ব। দুইখিনি তেল ভালকৈ মিলোৱাৰ পাছত এনেকৈ আঙুলি মূৰেৰে, ধৰি লওক এইখিনি তেল লৈছে, আঙুলি মূৰেৰে ধুনীয়াকৈ এনেকৈ লৈ চুলিৰ গুৰিত আপুনি আৰামছে বাকী চব চিন্তা এৰি 10-15 মিনিট সময়ৰ কাৰণে এটা সময় উলিয়াই ল'ব, ভাল সময় উলিয়াই ল'ব। লৈ তেনেকৈ আপুনি চুলিৰ গুৰিত ধুনীয়াকৈ তেলখিনি মালিচ কৰিব। আঙুলিৰ মূৰেৰে কৰিব। এনেকৈ তেল মালিচ নকৰিব, এনেকৈ নাসানিব। এই আঙুলিত আগটোত লগাই ল'ব, আঙুলি গুৰিবোৰত লগাই লৈ ধুনীয়াকৈ এনেকৈ মালিচ কৰিব। এনেকৈ মালিচ কৰিব। আৰু মালিচ কৰোঁতে মই আপোনাক এতিয়া তেলটো সানি নেদেখুৱাওঁ, কাৰণ মই কালি তেল সানিছোঁহে। গতিকে কালি তেল সানি আজি মূৰ ধুইছোঁ, আকৌ মই তেল সানি নিদিওঁ এতিয়া। আৰু ঘপকতে ক'ৰবাত যাবলগীয়া হৈ যায়, ৰাতিপুৱা কেতিয়াবা সময় নাথাকে যে মূৰটো ধুই যাম, দিগদাৰ হৈ যায়। গতিকে আপোনাক মই কৈয়ে দিছোঁ, এনেকৈ কৰিলেই হ'ব। লগতে কপালৰ এই যিখিনিৰ পৰা চুলি গজিছে, এইখিনিৰ পৰা 4টা আঙুলি, তাৰপিছত আৰু 3টা লগ, নিজৰ হাতৰ 7টা আঙুলি পাৰ কৰি যিডোখৰ পইণ্ট পাব, একদম মাজডোখৰ, এইডোখৰ আপুনি চকু বন্ধ কৰি এনেকৈ হেঁচি চাওকচোন। এনেকুৱা লাগে যেন কোনোবাই হেঁচি দিছে গোটেই মূৰটো, এনেকুৱা লাগে। এইখিনি পইণ্ট হয় আচলতে এইটো। আমি এই পইণ্টটো যদি এনেকৈ হেঁচোঁ, তেতিয়াহ'লে গোটেই মূৰটোতে আমাৰ ব্লাড চাৰ্কুলেশ্যন হয়, ফলত আমাৰ নতুন চুলি গজিবলৈ কাৰণে সুবিধা হয়। তেল মালিচ কৰিলে আপোনালোকে এই পইণ্টটোত ধ্যান দিব। লগতে একদম দীঘলে এই যিটো সেউতা বনে আমাৰ পাছলৈকে, যলৈকে চুলি আছে, তেনেকৈ এইখিনিও মালিচ কৰিব। এনেকৈ এটা আঙুলিৰ পাছত এটা আঙুলি এনেকৈ সোমোৱাই ল'ব, লৈ এনেকৈ মালিচ কৰিব পাৰে। এনেকৈ ধুনীয়াকৈ গোটেই মূৰটোতে আপুনি মালিচ কৰক। এনেকৈ চুলিটো বেক কৰি লওক, বেক কৰি লৈ পেলাই পিছফালেও সানক। আগলৈ আনি লওক, আগলৈ আনি পেলাই পিছফালেও ধুনীয়াকৈ সানিব। এনেকৈ আগফালটোত যিমানখিনি ফ'কাছ দিয়ে, পিছফালেও সিমানেই যত্নৰে মালিচ কৰিব ধুনীয়াকৈ। তাৰপাছত আপুনি পিছদিনাখন পুৱালে মূৰটো ধুই দিব পাৰিব।
এনেকৈ কৰিলে সপ্তাহত কমসে কম এবাৰ ধুনীয়াকৈ তেল মালিচ কৰিব লাগে আৰু মই এবাৰেই কৰোঁ যদি বেছি সমস্যা হৈ থাকে চুলি তেনেহ'লে দুবাৰ কৰিব যদি সময় থাকে মই কিন্তু এবাৰেই কৰোঁ ভালকৈ সানো তেল সানিলে তেনেকৈ তেল সানা কৰক লাহে লাহে দেখিব আপুনি আপোনাৰ চুলিৰ গ্ৰোথবোৰ ভাল হৈছে লগতে আগতে যিখিনি ক'লোঁ এতিয়া সেইখিনিও অকণমান নিজৰ জীৱনত এপ্লাই কৰক তেতিয়া ডেফিনেটলি আপোনাৰ চুলি সৰাটো ৰোধ হ'ব ভগৱানে কৃপা কৰক সকলোৱে মংগল কৰক আৰু এটা কথা কওঁ যোৱাৰ আগতে আপোনাৰ চুলি নায়ে যেনিবা কিন্তু হতাশ নহ'ব নিৰাশ নহ'ব চুলিৰ বাহিৰেও মানুহৰ জীৱনত এনেকুৱা বহুত বস্তু আছে যি আনক আকৰ্ষিত কৰিব পাৰে সেয়া হৈছে আপোনাৰ মুখৰ মিঠা মাত সেয়া হৈছে আপোনাৰ স্বভাৱ চৰিত্ৰ সেয়া হৈছে আপোনাৰ ব্যক্তিত্ব গতিকে সেইখিনিতো আমি যথেষ্ট ধ্যান দিব লাগে অকল দেহকেন্দ্ৰিক হ'লেই নহ'ব দেহকেন্দ্ৰিক হ'ব লাগে কিন্তু ইমানো হ'ব নালাগে যে বাকীখিনি পিছ পৰি যায় গতিকে সেইখিনিৰ সৈতে আমি সকলো ধুনীয়া হৈ থাকিম আৰু লগতে এনেকুৱা টিপছবোৰ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সদায় নিজৰ যত্ন ল'ব আজিলৈ আহিছোঁ নমস্কাৰ